চামগুৰি সত্ৰত নিৰ্মাণ হৈছে পতংগৰ কেইবাটাও বিশেষ মুখা। যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ নেতৃত্বত বিভাগৰ বাবে বনোৱা হৈছে এই মুখা। মুখা শিল্পৰ বাবে বিশ্ববিখ্যাত চামগুৰি সত্ৰৰ মুখা শিল্পী প্ৰদীপ গোস্বামী আৰু ধীৰেন গোস্বামীয়ে সাজি উলিয়াইছে কৃষি ভূমিত উপলব্ধ দুবিধ পতংগৰ মুখা। যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ বাবে বনোৱা হৈছে এই মুখা। পতংগৰ এই মুখা পৰিধান কৰিব পাৰি। পৰম্পৰাগত মুখাৰ উপৰিও বিভিন্ন ধৰণৰ মুখা নিৰ্মাণেৰে মুখা শিল্পক এক অন্য পৰ্যায়লৈ নিবলৈ সক্ষম হৈছে এইসকল শিল্পী। কথা সকলোৱে যাতে এই কলাটোৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে আমি সন্তোষ পাইছোঁ। যিহেতু আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিকলাৰ লগত সংগতি ৰাখি আমাক যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পৰা কেইটামান পতংগ তৈয়াৰ কৰিবৰ কাৰণে আমাক জনালে আৰু সেইমতে তেওঁলোকে চিম্বল হিচাপে দিছেও। গতিকে সেইমতে আমি সেই পতংগ যেতিয়া বনাই ভাল ধৰণে দিব পৰাটোৱে আমাৰ কাৰণে এটা ভাল কথা। আমাক বনাবলৈ দিছিলে তেওঁলোকে এন্থ্ৰপলজি যিটো বিভাগ আছে এই বিভাগৰ পৰা তেওঁলোকে আমাক দায়িত্ব দিছিলে। মাজুলী চামগুৰি সত্ৰকে বাছি লৈছিলে তেওঁলোকে মুখা শিল্পৰ কাৰণে বিখ্যাত। সেইকাৰণে আহি তেওঁলোকে এই পোককেইটা আমাক বনাবলৈ দিছিলেহি। আজি 2 মাহমান হ'ল। গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ, এইকেইটা বনাই উলিয়াই দিছোঁ। গতিকে ইয়াৰ আগতো এটা দিয়া হৈছিলে ফৰিং, আৰু সেই ফৰিংটো তেওঁলোকে ভাল পাইছে। এতিয়া এইকেইটাও বনাই দিছোঁ। গতিকে এইকেইটাও তেওঁলোকে ক'ৰবাত প্ৰদৰ্শন কৰিবগৈ। গতিকে যোৱাৰ কথা আছে, শুনিছোঁ তেওঁ চেন্নাই নে ক'ৰবাত যোৱাৰ কথা আছে।